হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সদায় ভালে থাকক। আজি মই এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে তামোল কেনেকৈ পচায়। তামোল পচোৱাৰ সময়ত কি কি কৰিলে তামোলৰ কণ নেগেলে বা তামোলৰ গজালি নোলায় বা তামোলৰ কালাৰ ভাল হয়। এনেকুৱা পচা তামোল যিসকলে খায় সেইসকলেহে গম পায় যে এইটো তামোলৰ সোৱাদ কি। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে জানে তামোল প্ৰথমতে মাটিতে পুতি থ'ব লাগে, গতিকে মাটিত এটা অকণমান দকৈ গাঁত খান্দি ল'ব লাগে। ধুনীয়াকৈ 1 আঁঠুমান দ কৰি এই মাটিটো যাতে অলপ সেমেকা মাটি হ'ব লাগে, বেছি শুকান মাটি হ'লেও ভাল নহয়। গতিকে অলপ সেমেকা মাটি চাব, ছাঁ পৰি থকা জেগাত। সেমেকা মাটি হ'লে তামোলটো পচাত ভাল হয়। তাৰপিছত আপোনালোকক অলপ ঢকুনা লাগিব, তামোলৰ ঢকুৱা এনেদৰে। তামোলৰ ঢকুৱা অলপ এনেদৰে ল'ব, যাতে তামোলটো পচোৱা সময়ত মাটি তামোলৰ গাত নালাগে। তামোলৰ ঢকুৱাখিনি ধুনীয়াকৈ মাটিখিনি যাতে খহি নপৰে তামোলৰ গাত, তেনেদৰে আপোনালোকে বহাই ল'ব ধুনীয়াকৈ। মই যেনেদৰে বহাইছোঁ এনেদৰে তামোলৰ ঢকুৱাখিনি বহাব ধুনীয়াকৈ। তামোলৰ ঢকুৱাখিনিতে আপোনালোকে মন গ'লে গোবৰ অলপ দিব পাৰে। তামোলৰ ৰংটো ভাল হয়, ৰংটো তেতিয়া ধুনীয়া ৰঙা হয়। তামোলখিনি আপোনালোকে বস্তাত দিব পাৰে বা তাত ঢালি দিব পাৰে, ঢালি দিলে বেছি ভাল হয়। মোৰ তামোল অলপ কম আছিলে, গতিকে মই বস্তাতে দিছোঁ। আপোনালোকে তাত অলপ নেমু পাত ভৰাই দিব, তামোলৰ গোন্ধটো ভাল হয়। নেমু পাত দিব পাৰে, ঢেকীয়া দিব পাৰে। ঢেকীয়া পাত দিলেও তামোলৰ গোন্ধ ভাল হয় আৰু ৰং ভাল হয়। তামোলখিনি যদি তাত ঢালি দিয়ে তেতিয়া বেছি ভাল হয়। তামোল অলপ আছিলে, সেইকাৰণে মই বস্তাতে দিলোঁ, আপোনালোকেও দিব পাৰে। ধুনীয়াকৈ বস্তাটো এনেকৈ মাজত দি তামোলৰ ঢকুৱাখিনি এনেকৈ ঢাকি দিব। তামোলৰ ঢকুৱাখিনি ধুনীয়াকৈ ঢাকি দিব, যাতে মাটি তামোলৰ গাত নালাগে, বস্তাটোত লাগি নাথাকে। বস্তাটোত লাগিলে গজালি ওলাই যাব পাৰে, গতিকে সেইটো সাৱধান থাকিব। এনেদৰে ধুনীয়াকৈ ঢাকি দিয়াৰ পিছত তাৰপিছত আপোনালোকে মাটি দিব। তামোলখিনিত চাব যাতে পানী যদি সোমায়, পানীখিনিত শেষলৈকে থাকে, উলিওৱা সময়লৈকে পানীখিনি যাতে আধাতে শুকাই নাযায়, তেনেকুৱাকৈ চাব। গাঁতটোত যদি পানী সোমায়, সেই পানীখিনি যাতে শেষলৈকে থাকে, শুকাই নাযায় যাতে। শুকাই গ'লে তামোলখিনি বেয়া হ'ব, গজালি ওলোৱাৰ সম্ভাৱনা থাকিব। গতিকে ধুনীয়াকৈ এনেকৈ কৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰি সুধিব পাৰে কিবা অসুবিধা থাকিলে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।